আইরে হাতরে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দ দাই অসমীয়াৰ গাতে আজি চুমততে নাই হুঁচৰি মাৰিব যায় হৈ গোবিন্দ দাই প্ৰথম জনাইছো মই ইউটিউব চেনেললৈ আৰু আপোনালোকে চাই আছে ফান উইথ বিদ্যুৎ। তো আমাৰ ওচৰতে বিহু আছে, মানে বৈতামাৰীত বিহু হৈ আছে। তো মুকলি বিহু আৰম্ভ হৈছে। তো এতিয়া যাওঁ কি ফাংচন আছে। আৰু ৰাতিপুৱা এনে গৈছিলোঁ, কিন্তু তেতিয়া ষ্টাৰ্ট হোৱা নাছিলে, যিহে দিনটো বৰষুণ। এতিয়া বতৰটো ভাল হৈছে, ৰ'দ দিছে। তো এতিয়া আৰম্ভ হ'ব আৰু। তো বলক মুকলি বিহু চাব যাওঁ আৰু আপোনালোককো দেখাম। বিহু ইয়াতে আহি পালোঁ। তো গেটখন চাব নেকি? মানে ইমান ধুনীয়াকৈ সজাইছে। তো চাওক, মুকলি বিহু মানে বঙাইগাঁও জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত বনাইছে। তাৰপিছত ভিতৰত দেখাইছোঁ, অলপ পিছত মইনা বিহু হ'ব। তো ইমান ধুনীয়াকৈ গেটখন বনাইছে। তো কেনেকুৱা লাগিছে গেটখন কমেণ্টত দিব, আৰু মানে ডিজাইনবিলাক ভিতৰৰ চব কমেণ্টত জনাই দিব। তো বলক অলপ পিছত মইনা বিহু দেখাই আছোঁ। বাজি উঠে আজি নচৌদিশে গগনাৰ মাততে কি যে কিৰিলি পাৰে ৰঙালী বিহুতি পালেহি বিহু মাৰিবলৈ যাবিনে বিহুৰে তলিতে ঢোলৰে চাপৰত বিহুৱান দিবিনে আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দ দাই অসমীয়াৰ গাতে আজি চুমততে জোতা চাটি মাৰিলে গছে বনে পালে লগা গলি বাঘলে গলি ৰঙালী বিহুতি পালেহি বিহু মাৰিবলৈ যাবিনে বিহুৰে তলিতে ঢোলৰে চাপৰত বিহুৱান দিবিনে আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দ দাই অসমীয়াৰ গাতে আজি চুমততে নাই হুঁচৰি মাৰিব যায় হৈ গোবিন্দ দাই বিহুৰি
আজি আহিবি বিহু নাচিবলে আইৰে হাতৰে পিঠা লাৰু ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই ৰাতে আজি চুমততে নাই হুঁচৰি মাৰি বজাই হৈ গোবিন্দাই ময়না প্রাণ মহাগাহেতে পিয়া বাঢ়ে নদী তৰা ময়না প্রাণ দিয়ে কৃষি বতৰা কান্দে কুলি খেতেকি নাচে মাকো ঢোলপতি ময়না প্রাণ নাকোৱা আহিল বিহুতি আহিল বিহুতি Oh!